আপোনালোকক মই এটা ঘৰ দেখাইছোঁ চাব দেই একদম বহুত এইটো চাওক না কিমান এটা সুন্দৰ ঘৰ গোটেই ওপৰৰ পৰা তললৈকে ফুলেই ফুল এনেকুৱা এটা ঘৰ বনাব পৰা হ'লে এইখন দেখিছা মোৰ পিছফালে গোটেই ডিব্ৰুগড়খন দেখি থাকি ৱাও ডিব্ৰুগড় মজা ন ভাইটি কেনেকুৱা হৈছে খানা ভালে আছে মজা ন বইল খাব লাগে ন সদায় বইল খালে কি হয় শকত হয় নেকি স্বাস্থ্য ভাল হয় ন হেল্ল' গাইজ গুড মৰ্ণিং আজি মৰ্ণিং ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ আজি আপোনালোকক দেখাওঁ মই দিনৰ দিনটোনো কি কৰোঁ আজি সকলোবিলাক দেখাম মৰ্ণিং শুই উঠাৰ পৰা কি কৰিম গধূলি শুৱালৈকে তো চাই থাকক আজি ভিডিঅ'টো এতিয়া মুখ হাত ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ এতিয়া ভাত খাই কামলৈ ওলাওঁ তাৰপিছত যাওঁ আৰু কামলৈ তো চাই থাকক ভিডিঅ' ওলাই আহিছোঁ কামৰ জেগালৈ কাম কৰোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো কি কাম কৰোঁ আজি দেখাই দিম আপোনাক এয়া এতিয়া কামৰ জেগা পাই গ'লোহি কাম লাগি আছোঁ আজি আমি প্লাষ্টাৰ কৰিবৰ কাৰণে বাহিৰ প্লাষ্টাৰ কৰিবৰ কাৰণে ভাৰ এটা ছাইডে পতা আছিলে এইটো ভাঙি পিনে আৰু নতুন ছাইডে এতিয়া বনাম এয়া চাওক আমাৰ ল'ৰা দুজন একদম তলত ল'ৰা দুজন দেখিছেনে দেই হাই কৈ দে আপোনালোকক মই এটা ঘৰ দেখাইছোঁ চাব দেই একদম বহুত ভাল লাগে মানে ঘৰটো ওপৰে তলে গোটেই ফুলেই ফুল লগাই থৈছে গোটেই ঘৰটোত চাওক ঘৰটো এবাৰ সেইটো হ'ল ঘৰটো চাওক একদম তলৰ পৰা ওপৰলৈকে ফুলেই ফুল লগাই দিছে দেৱালীত ইমান ধুনীয়াকৈ লাইটিং কৰি দিছিলে আৰু দেখিবলৈ দেৱালীত বহুতেই ভাল হৈছিলে ঘৰটো এনেকুৱা এটা বনাব পৰা হ'লে কাম লাগি আছে পূৰা এইফালে আমাৰ ল'ৰাকেইটাই ভাৰ বান্ধি আছে এইকেইটা তলত আছে দুটামান সিহঁতি লাগি আছে আৰু কেইটামানে প্লাষ্টাৰ কৰি আছে ৰ'ব দেখাইছোঁ আপোনাক পুলেন মিস্ত্ৰী পূৰা লাগি আছে কাম এইখন ৱাল প্লাষ্টাৰ কৰিছে আজি দিনটো এটি ফাঁকি মাৰিছে বেছি কাম নাই ওলো আজি এয়া আমাৰ পাহাৰী মিস্ত্ৰী এয়া আমাৰ কেশৱ এইটো কেশৱ কি এইটো ক'ত গ'ল কেশৱ এইটো আমাৰ কি এজাতি মিস্ত্ৰী এজাতি যোগালী এতিয়া আহিলোঁ ৰুমত দুপৰীয়া ভাত খাই লওঁ তাৰপিছত আকৌ কাম যাম আপোনালোকেও খাই লওক ভাত ময়ো খাই লওঁ সদায় এনেকৈ আমাৰ মিস্ত্ৰীকেইজনে খাই বৈ এতিয়া একদম ধুনীয়াকৈ আড্ডা মাৰি আছে এইটো এটা মোবাইলত মগ্ন কি যাওঁ এইকেইজন আমিকেইটা গোটেইকেইটা ভাৰ বান্ধি আছোঁ সিহঁতি বান্ধি আছে একদম তলৰ পৰা ওপৰলৈ বান্ধিব লাগিব আগে ওপৰত বান্ধি লৈছোঁ তাৰপিছত বান্ধিব লাগিব গোটেইবিলাক এই আমাৰ ল'ৰাকেইটাই কামো কৰিছে এটা মোবাইলো পিটিকিছে এই বনাই আছে ধুনীয়াকৈ সোমাই গ'ল অৰুণোদয় পইচা সোমাই গ'ল কৈছে মানুহজনীয়ে সেইকাৰণে দেখাইছে সেৱা আয়ো অৰুণোদয় পইচা পায় অ' লোকে আমিবোৰে একো নাপাওঁ এয়া আমাৰ মিস্ত্ৰীকাই এতিয়া পাতা মাৰি আছে ৱালত আমাৰ এইকেইজন দেখিছে এইকেইজনে তলৰ পৰা ইটা উঠাইছে বগা ইটাটো ব্লগ ইটাটো দেখিছে কিমান কষ্ট কৰি থাকিবলগীয়া হয় হয়তো ঘৰৰ পৰা বাহিৰত আহি আমি কিমান কষ্ট কৰি থাকিবলগীয়া হয় কিন্তু ঘৰৰ মানুহবিলাকে বুজি নাপায় কিছুমানে বাৰু বুজি পায় কিছুমানে বুজি নাপায় তো আমি বাহিৰত কাম কৰি আছোঁ বুলি ঢেৰ টকা পইচা পাওঁ বুলি ভাবে চাওকচোন আমাৰো কিমান কষ্ট সময় হৈ গ'ল 4:30 এতিয়া কাম ছুটি কৰিব লৈছোঁ বাকীবিলাকেও ছুটি কৰিছে লাহে ধীৰে যোগালীবিলাকে হাঠিয়াৰবিলাক ধুই আছে আৰু এতিয়া ছুটি কৰিম ৰুমত যাম গা পা ধুই অকণমান ওলাই যাম আৰু চাই থাকিব ভিডিঅ'টো এয়া আমাৰ দাস বাবু একদম পূৰা হাঠিয়া ধুই আছে আৰু চাহ ধুই আছে একদম ভিমবাৰ মাৰি ধুইছে চাগে ভালকৈ ধুবি দেই দাস ভালকৈ ধুবি অ'কে ছাৰ ভালকৈ ধুবি এইখন দেখিছা মোৰ পিছফালে গোটেই ডিব্ৰুগড়খন দেখি থাকি ৱাও ডিব্ৰুগড় চাৰি মহলৰ ওপৰত উঠি আছোঁ আৰু ডিব্ৰুগড় দেখাই আছোঁ আপোনালোকক গোটেই ডিব্ৰুগড় এইখন মিলন নগৰ এইফালে আছে চকিডিং
এতিয়া কাম ছুটি কৰি ৰুম পাই গ'লোহি এইটো পাটনাটো আজি চাহ খাই যাওঁ বুলি কৈছে চাহ বনাইছোঁ আৰু লগত কি খাম আপোনালোকক দেখাই দিছোঁ ৰ'ব চাওক এয়া পিঁয়াজি লৈ আহিছোঁ চাহৰ লগত খাম তিনিজন আছোঁ এইটো এটা পাণ্ডৱ চাহ বনি আছে আৰু দুটাই চাহটো হওক খাম আৰু গিলাচ ৰেডি এতিয়া কিন্তু পানী নাই চাহ পানী বনি হোৱাই নাই চাহ খালোঁ গা পা ধুলোঁ এতিয়া যাওঁ অকণমান বজাৰ কৰি আহোঁগৈ আজি ৰাতিৰ কাৰণে কি খাম কি নাখাম একো ভাবি পোৱা নাই এইকেইদিন অলপ বেছি মাছ মাংস খাই খাই অলপ দেহাটো বৰ ভাল নাই লগা অলপ গেছ লাগিছে মোৰ এনেও গেষ্ট্ৰিকটো আছেই তো ভাবিছোঁ আজি যি আনিম সকলোবিলাক বইল খাম তো এসপ্তাহ বইল খোৱা কথা আছে মই লগত থকা কেইজনকো কৈছোঁ এসপ্তাহ বইল খাম সিহঁতো কৈছে ঠিকে আছে বইল খাম বুলি তো যাওঁচোন কি পাওঁ লৈ আহোঁগৈ বইল খাম আজি চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া আহি পাই গ'লোঁ দোকান আমি এই দোকানখনৰ পৰাই সকলো বজাৰ কৰোঁ দোকান খোলা বস্তু দি আছে আমি ভিতৰতে বহি বহি খোৱাৰ লগত সদায় আহি বহি থাকোঁ এইডোখৰে হৈছে আমি থকা ঠাইডোখৰ ইফালে চানা পকৰি ইফালে দোকান এইফালে কিবা কিবি সেইফালে পাই আপোনাৰ চব্জি দোকানখন আছে সেইফালে চব্জি মাংস সকলো পোৱা যায় এইখন খুৰা দোকানখন আমি বজাৰ কৰোঁ য'ত আৰু এইয়া চানাৱলা এইখন ঠেলাখনত পকৰি ঘুগনি সকলোকে মণিকাঞ্চন আহিলোঁ এতিয়া খানা বনোৱাত ব্যস্ত আজি খানাত বিশেষ একো নাই দাইল বইল বেঙেনা পিটিকা লগতে আছে অকণমান শুকতি মাছ তো তাকে খাম আৰু আজি এই আমাৰ কেৰাহীত বনি আছে দাইল আমাৰ এইজন কাৰিকৰ পূৰা জুই ফুৱাই আছে এইজন পূৰা মোবাইলত ব্যস্ত আৰু মই এতিয়া বনাব লৈছোঁ শুকতি মাছ পাতত দিম এয়া কাটি লৈছোঁ ৰচুন জলকীয়া এই ঠাৰিডাল নাই দিয়া পাইছে ঠাৰিডাল ভুলক্ৰমে আহি গৈছে আৰু এতিয়া শুকতি মাছ উলিয়াই দিম আৰু দেই চাই থাকক ভিডিঅ'টো এইখিনি হৈ গ'ল শুকতি মাছ এতিয়া ইয়াৰ পৰা বেছি নহয় তিনিজনে খাবলৈ অলপ দিলে হ'ব ইয়াত এনেকৈ অলপ দি দিম আৰু অলপ দি দিওঁ এইকণ হৈ গ'ল এতিয়া এই ইয়াতে দি দিম অকণমান আমাৰ মিঠাতেল ধাৰা মিঠাতেল অকণমান দি দিলোঁ পিছত আপোনাৰ এটা অকণমান নিমখ দি দিলোঁ এতিয়া ইয়াক এইখিনি ধুনীয়াকৈ এনেকৈ মিক্সিং কৰিব লাগিব ইয়াক এনেকৈ ধুনীয়াকৈ মিক্সিং কৰি মিক্সিং হৈ গৈছে এতিয়া গোন্ধটো ইমান ধুনীয়া ওলাইছে যেতিয়া আমি এইখিনি পাতত দি খাম তেতিয়া কিমান ধুনীয়া গোন্ধ এতিয়া আমাৰ টোপোলা ৰেডি টোপোলাটো এতিয়া আমি ফুটছাইখিনি এনেকৈ উপতি ল'ব লাগিব ইয়াত এনেকৈ দি এতিয়া ওপৰত ফুটছাই দি দিব লাগিব এনেকৈ ফুটছাই দি পিনে ওপৰত টেঙাকেইডোখৰ দিব লাগে নহ'লে ডাইৰেক্ট টেঙাকেইডোখৰ দিলে পাতখন পুৰি যাব ইমান এটা ফুটছাই পৰা নাই তো এনেকৈ দি দিছোঁ আৰু বেছি টাইম নালাগে খুব বেছিতো বেছি 5 মিনিটৰ ভিতৰত আমাৰ শুকতি মাছ পাতত দিয়া হৈ যাব ইয়াৰ পিছতে আৰু আমি ভাত খাম এতিয়া আমাৰ দাইলো হৈ গৈছে আজিৰ পৰা আমি বইল খাম বুলি ভাবিছোঁ সেইকাৰণে দাইল বইলেই কৰা হৈছে আৰু বেঙেনা পিটিকা আৰু শুকতি মাছ এতিয়া আমাৰ শুকতি দেখিছে এইখিনি শুকতি ৰেডি এয়া হৈ গ'ল বেঙেনা বিলাহী পিঁয়াজ আদা নিমখ দিয়া হৈ গ'ল ইয়াত অকণমান এতিয়া এনেকৈ কৰি তেল অকণমান দি দিম আমি পিটিকিম আৰু এতিয়া ভাতটো খাই ল'ম দেই ধুনীয়াকৈ জলকীয়াটো দিবলৈ পাহৰিছিলোঁ জলকীয়া কাটি ল'লোঁ এতিয়া ধুনীয়াকৈ পিটিকি লওঁ এনেকৈ পিটিকি লওঁ আৰু এইখিনি লগতে তাৰপিছত ভাতটো খাম আৰু এয়া হৈ গ'ল আমাৰ খানা ইয়াত দালি লগতে শুকান মাছ দুজনীমান দি দিছিলোঁ এইফালে বেঙেনা বিলাহী পিটিকা এইফালে শুকতি মাছ এতিয়া খাই লওঁ আৰু সুন্দৰকৈ দালি আৰু আছে খাই দিম আজি পূৰা বইল দাইল ঈশ্বৰক চিন্তি ময়ো খাই দিওঁ আৰু ভাত ন ময়ো খাই দিওঁ আৰু এয়া শুকতি মাছ অকণমান খাই চাওঁ বঢ়িয়া শুকতি মাছ বঢ়িয়া হৈছে এয়া পিটিকা অকণমান খাই যাওঁ বেঙেনা বিলাহী পিটিকা বঢ়িয়া আমাৰ গাঁৱলীয়া খানা বেষ্ট এনেকৈয়ে খাব লাগে মানুহে বেছি মছলা চছলা দি খোৱাতকৈ এনেকৈ নৰ্মেল খাব লাগে
বহুত বঢ়িয়া এনেকৈ আৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন পিটিকা দাইল বইল শুকতি মাছ খাই কোনে ভাল পায় ক'ব এতিয়া খাই লওঁ তাৰপিছত লগ পাম আমাৰ ল'ৰাকেইটাইও খাইছে ধুনীয়াকৈ দিনটো ভোকত আছে বেছি এইকেইটা খাইছে আৰু কেনেকুৱা হৈছে খানাটো ভাইটি খানাটো কেনেকুৱা হৈছে মজা না ভাইটি কেনেকুৱা হৈছে খানা মজা না বইল খাব লাগে ন সদায় বইল খালে কি হয় শকত হয় নেকি স্বাস্থ্য ভাল হয় ন এতিয়া ভাত পানী খাই আজৰি হৈ গ'লোঁ এতিয়া কিনো কৰিম কাম কৰা মানুহ কেইজনৰ হাজিৰা লিখিবলৈ আছে লগতে মোৰো হাজিৰা লিখিবলৈ আছে হাজিৰাকেইটা লিখি লওঁ ইয়াৰ পিছতে অকণমান মোবাইল চাম আৰু তাৰপিছত শুই যাম তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আৰুনো কি ক'ম হ'ব আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব তো আজিৰ কাৰণে বাই বাই শুভৰাত্ৰি